Hello all, welcome back to my vlog. এইটো হ'ল সানডেৰ ভিডিঅ'। ৰাতিপুৱা শুই উঠিয়ে চাউলবিলাক ঠিক কৰি আছোঁ কাৰণ ৰাতিয়ে এইবিলাক ধুনীয়াকৈ ধুই মেলি একদম শুকাবলৈ দিছিলোঁ ফেনৰ তলত কাৰণ আজি সানডে বুলি কিবা এটা স্পেচিয়েল হ'ব। তো স্পেচিয়েলটো একচুৱেলি এইটো কাৰো ডিমাণ্ড নহয়, এইটো মোৰ মনৰ ইচ্ছা আছিলে খাবলৈ বুলি মই বনাইছোঁ। তো এইটো বনাইছোঁ বাসন্তী পোলাও, যিটো গোবিন্দভোগ চাউল দি হয়। যেনেকৈ জুহা চাউলৰ ইমান ধুনীয়া চেণ্ট আহে ন, একদম ইয়াৰ এনেকুৱা চেম চেণ্ট বহুত ধুনীয়া, চবে গম পায়। তো সেইটো বাসন্তী পোলাও বনাম। আৰু এইটো হ'ল আমাৰ কিচেনৰ নতুন মেম্বাৰ এগ বইলাৰ। বহুত ভালকৈ এগ বইল হৈ যায় দেই, বহুত মানে টাইম ছেভিং হৈ যায় মোৰ, একপিনে চাই থাকিব নালাগে বইল হ'ল না নহ'ল। তো যিহেতু ৰাতিপুৱা, তো আজি ৰাতিপুৱা ব্ৰেকফাষ্টটো আৰম্ভ কৰিছোঁ আমি এগ হাক্কা নুডলছ দি। তো ধুনীয়াকৈ একদম চব চব্জি তব্জি দি ব্ৰকলি দি কিনে, মোৰ ঠাণ্ডা দিনত নহয় চাওমিন খাবলৈ বিৰাট ভাল লাগে, ইমান ভেজিটেবলছ দিব পাৰি নহয়, ইমান ধুনীয়া ধুনীয়া একদম চব্জি ওলায়। সেইটো কাৰণে মোৰ আগতো ভ্লগত দেখিছে। আৰু এতিয়া বনাই আছোঁ লাঞ্চৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। এইটো বনাই আছোঁ চিকেন কাৰী মোৰ ষ্টাইলত, আগতো দেখিছে চিকেন কাৰী মোৰ বনোৱা। তো সেনেকুৱা একদম চিকেন কষা, বেছি মানে কি ক'ম, কাৰী নহ'ব আৰু ঝোল টাইপ নহ'ব। আৰু লগত বনাইছিলোঁ এগ কষা। তো এইটো একদম ধুনীয়াকৈ মটৰ চটৰ দি কিনে বনাইছিলোঁ। আৰু তাৰ লগত বাসন্তী পোলাও যিটো বনাইছোঁ, সেইটো মই আগতে নমাই দিছোঁ কাৰণ মই বেছি ভিডিঅ' কৰি থাকিলে এইপিনে খানাটো বনাবৰ কাৰণে অকণমান প্ৰব্লেম হৈ যায় মোৰ, এডজাষ্টমেণ্ট কৰি থাকোঁতে। তো সেইটো কাৰণে নমাই দিছিলোঁ। আৰু তাৰ লগত আইটেমো বহুত বেছি আছিলে বুলি মই সিমান এটা ফ'কাছ নকৰিলোঁ আৰু ভিডিঅ' বনাবলৈ। আৰু এইটো বেঙেনা ভাজি একপিনে বহাই দিছোঁ। আৰু তাৰ লগত আছিলে চানা দাল, একদম ধুনীয়াকৈ গৰম গৰম। তো ঠাণ্ডা দিনত খাবলৈ বিৰাট ভাল লাগে দেই এনেকুৱা খানা। তো এয়া আছিলে ছানডেৰ লাঞ্চ।